এভৰিৱান ওয়েলকাম টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ ওচৰত মই এটা অসমীয়া থলুৱা খাদ্য ৰেচিপি লৈ আনিছোঁ। হেয়া হৈছে অমিতা খাৰ। লগতে মই দিছোঁ বুট আৰু মগু। খাৰ সবেই খাই ভাল পায়, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰত মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ। তেন্তে আহকচোন আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতা খাৰখিনি বনাবৰ কাৰণে মই লৈছোঁ এটা গোটা পিঁয়াজ, 10টামান নহৰু, 4টামান জলকীয়া আৰু শুকাই থোৱা ভীমকলৰ বাকলি। আৰু লগতে মই লৈছোঁ ৰাতি তিয়াই থোৱা বুট আৰু মগু, আৰু মই অমিতা কেইডোখৰ কাটি লৈছোঁ সৰু সৰুকৈ, যিহেতু বইল হ'বলৈ অলপ সময় লাগে। প্ৰথমতে মই বুট, মগু আৰু অমিতাখিনি কুকাৰত বইল কৰি ল'ম। সেইকাৰণে মই এইখিনি কুকাৰটোত দি লৈছোঁ আৰু দিছোঁ 1 গিলাচ পানী। লগতে মই এইখিনি সিজিবৰ কাৰণে আধা চামুচমান নিমখ দি লৈছোঁ। এতিয়া কুকাৰৰ ঢাকনখন মাৰি মই হাই ফ্লেমত 5টামান চিটি মাৰিব দিম। খাৰ বনাবলৈ তেনেই সহজ। শুকাই থোৱা ভীমকলৰ বাকলিখিনি জুইত ভালদৰে জ্বলাই ল'ম আৰু এটা পাত্ৰত পানী অলপ দি সেই বাকলিখিনি ডুবাই পেলাম। এতিয়া মই এইখিনি চেকনিত চাকি লৈছোঁ আৰু খাৰখিনি আৰু ছাইখিনি বেলেগ কৰি ল'লোঁ। আপোনালোকে ছাইখিনি পেলাই দিব। এতিয়া মই গৰম কেৰাহীত 1 চামুচমান তেল দি লৈছোঁ। ইয়াতে মই বেছি তেল ইউজ কৰা নাই। তেলখিনি গৰম হওঁতে মই কাটি থোৱা নহৰুখিনি, পিঁয়াজ আৰু জলকীয়াকেইটা দি লৈছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ৰাখিছোঁ। এইখিনি ভালদৰে মই লৰাই লৈ অকণমান ৰঙচুৱা হোৱাৰ পিছত মই বুট, অমিতা আৰু মগুখিনি, যিখিনি মই বইল কৰি থৈছিলোঁ, সেইখিনি দি লৈছোঁ। এতিয়া ভালদৰে গোটেইখিনি কেৰাহীটোত দি লোৱাৰ পিছত মই এইখিনি লৰাই ল'ম। ভালদৰে লৰাই লোৱাৰ পিছত মই এইখিনি 5 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত সিজিব দিম। 5 মিনিটৰ পিছত বুটৰ পানীখিনি শুকাই গৈছে। এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম আৰু যিখিনি খাৰ মই বনাই থৈছিলোঁ, সেই খাৰখিনি মই ইয়াত দি লৈছোঁ আৰু আধা চামুচ নিমখ দি মই এইখিনি ভালদৰে লৰাই ল'ম। এই অমিতা খাৰখিনি মই এতিয়া আকৌ 10 মিনিটৰ কাৰণে ল' ফ্লেমত সিজিব দিম। দহ মিনিটৰ পিছত পানীখিনি শুকাই গৈছে। এতিয়া শেষত মই ইয়াত 1 চামুচ কেঁচা মিঠাতেল খাৰখিনিৰ ওপৰত দি লৈছোঁ। কেঁচা মিঠাতেল দিলে খাৰখিনি খাবলৈ সোৱাদ হয় আৰু ভালো লাগে। এয়া আমাৰ অমিতা খাৰ ৰেডি হৈ গৈছে। ইয়াক আপুনি গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদিহে আপুনি নতুন চেনেলটো, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।